কিছুদিন পূৰ্বে আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছিলোঁ যে মৰিগাঁও জিলাৰ যি মিকিভেটা ৰাজচক্ৰ অন্তৰ্গত জালুগুটি, মাজৰবুৰি, টোকোনাবুৰি, সৰু চোকাবাহা, বৰামাৰা আদি স্থানত আৰু বিশেষকৈ মানে ৰংদলৈ গাঁও যিখন ট্ৰাইবেল গাঁও আছে, আমাৰ জনজাতি গাঁও, তিৱা অধ্যুষিত গাঁও, এই তিৱা অধ্যুষিত গাঁওখনৰ একে সীমামূৰীয়াকৈ আমাৰ এখন শ্মশান আছে, এটা ৰংগমঞ্চ আছে, এখন আই থান আছে। আৰু সেই স্থানত আমি প্ৰত্যক্ষ কৰিছো যে এছাম মানে কি যি সন্দেহযুক্ত নাগৰিকে আহি পেলাই তাত বসতি প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰু তাত জড়িত হৈ আছে এজন দালাল শাহজাহান আলী বুলি পেলাই। সেই শাহজাহান আলী ইতিমধ্যে তেখেতক 2023 চনত গ্ৰেপ্তাৰ কৰিছিল। তাৰ গ্ৰেপ্তাৰ হোৱাৰ পাছত তেখেতে সেই মাটি দালালি কৰাৰ কাৰণে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল, আৰু গ্ৰেপ্তাৰ হোৱাৰ পাছত এসপ্তাহৰ পিছত তেওঁ মুকলি হৈ গ'ল। তাৰ পাছতো তেখেতে বিভিন্ন মানে কি কৌশলেৰে মাটি দালালি কাৰ্যত লিপ্ত হৈ আছে। আৰু আমাৰ সেই যি জনজাতীয় যি বসতি প্ৰধান এলেকা, সেই বসতি প্ৰধান এলেকাত এটা মানে কি তাতে অচিনাক্ত সন্দেহজনক কিছু নাগৰিকক আনি পেলাই তেখেতসকলে ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি এইটো ধিক্কাৰ দিছো। তাৰ লগে লগে অসম চৰকাৰক আমি দাবী জনাইছো, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক। যোৱাকালি আমি এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে প্ৰেৰণ কৰিছো। আজি জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো, যাতে অতি সোনকালে তেখেতক এই যি দালাল শাহজাহান আলী পিতা এৰহান আলী তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি সৰুদীয়া ছাত্ৰ সন্থা আৰু মৰিগাঁও জিলা ট্ৰাইবেল সংঘই দাবী জনাইছো। ইয়াৰ লগে লগে আমি অসম চৰকাৰক আৰু এটা দাবী জনাব বিচাৰিছো, যিহেতুকে অসম চৰকাৰে ইতিমধ্যে যিসমূহ মাটি দালালি তেখেতসকলক কয়াত্ত কৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে এই শাহজাহান আলী নামৰ যিগৰাকী মাটি দালাল, তেখেত কাৰ মানে কি ছত্ৰ ছায়াত যে আজিলৈকে তাৰ গ্ৰেপ্তাৰ কৰিব পৰা নাই, বা যি স্থানীয় আমাৰ বিধায়ক মহোদয় ৰমাকান্ত দেউৰীডাঙে আছে, তেখেতকো স্থানীয় ৰাইজে অভিযোগ দিছিলে, কিন্তু আজিলৈকে তেখেতক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই, এইটো কিন্তু দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি অতি সোনকালে তেখেতক এই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সৰুদীয়া ছাত্ৰ সন্থা আৰু মৰিগাঁও জিলা ট্ৰাইবেল সংঘই কিন্তু দাবী জনাইছো। ঠাইখিনিৰ নাম কি আছিল? ঠাইখিনি হৈছে জালুগুটি, যি ৰংদলৈ গাঁও, যিখন আমাৰ জালুগুটি বজাৰ নাপাওঁতে যিখন লেফ্ট চাইডে সোমাই গৈছে, সেই গাঁওখনত ইতিমধ্যে এখন মানে কি গাঁও তাত গঢ় লৈ উঠিছে। আৰু সেই গাঁওখন গঢ় লৈ উঠা মানে সন্দেহযুক্ত নাগৰিকে বসবাস কৰিছে। আৰু ইয়াৰ গোটেই জড়িত হৈ আছে সেই দালাল যিজন শাহজাহান আলী। তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি সৰুদীয়া ছাত্ৰ সন্থা আৰু মৰিগাঁও জিলা ট্ৰাইবেল সংঘই আজি মাননীয় আৰক্ষী অধীক্ষক, মৰিগাঁও জিলা আৰক্ষী অধীক্ষকক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈকে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো।